হেল্ল' গাইজ গুড আফটাৰনুন আমি ইতিমধ্যে নেটত পালোঁ যে বা নিউজত পালোঁ যে তাৰমানে কোনোবা দুষ্ট চক্ৰৰ হেকাৰে তাৰমানে নেটত মানে গুগলত জুবিনদাৰ নামটো চেঞ্জ কৰি পেলাই কিবা মুন্না নে কিবা কৰি থৈ দিছে আৰু এই সঁচাকৈ আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা এতিয়া চাওক আজি যদি আপুনি মোৰ তাৰমানে নামটো গুগলত মাধুৰ্য বৰুৱা টাইপ কৰে কৰাৰ পিছত যদি আপুনি মাধুৰ্য বৰুৱা হ'লে নাই পেটলুংটো পিন্ধি পেলাই যদি হাই হাই কৰি পেলাই যদি জনি চিন চলে তেতিয়াহ'লে সি মোৰ কাৰণে লাজৰ আৰু দুৰ্ভাগ্যজনক কথা হয় কিন্তু তাৰমানে বৰ্তমান সময়ত তাৰমানে চাইবাৰ ক্ৰাইম বা মানে এনেকুৱা ধৰণৰ মানে প্ৰব্লেম ঘটনাবিলাক যিমান বাঢ়ছি ন আৰু এনেকুৱা ঘটনা আমি সচৰাচৰ ঘটি থকা দেখোঁ হয়নে নহয় এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনাৰ মোবাইলটো হেক হৈ আছে নেকি এই বস্তু বা আছে নেকি এই বস্তুটো আপুনি গম পাব কেনেকৈ বা যদি হেক হৈ আছে তেতিয়াহ'লে এই প্ৰব্লেমটো আপুনি নিজে ছল্ভ কৰিব কেনেকৈ তেতিয়াহ'লে চবতকৈ চিম্পল আৰু ইজি টিপছটো শুনক আপুনি আপোনাৰ মোবাইলত ডায়েল পেডখন উলিয়াই পেলাই *#21# এনেকৈ লিখি পেলাই আপুনি ডায়েল কৰি দিয়ক ডায়েল কৰি দিব লাগিব নাইবা *#62# এনেকৈ মানে লিখি পেলাই আপুনি ডায়েল কৰি দিব লাগিব আৰু ডায়েল কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলটোত যিমান যি ছাৰ্ভিচ আছে কলিং ডাটা মানে যিমান যি ছাৰ্ভিচ আছে গোটেই লিষ্টে এটি আহিব আৰু তাৰে ৰাইট চাইডে আপুনি দেখা পাব যে নট ফৰৱাৰ্ডিং বা নট ফৰৱাৰ্ডেড সেনেকৈ তাৰমানে লেখা গৈছে ঠিক আছে যদি সেনেকৈ নট ফৰৱাৰ্ডিং বুলি লেখা গৈছে তেতিয়াহ'লে তো আপুনি টেনশ্যন ল'ব লগা একো কাৰণো নাই কাৰণ আপোনাৰ মোবাইলত তেনেকুৱা প্ৰব্লেম একো হোৱা নাই কিন্তু তাৰ মাজত যদি দেখা পাইছে আপোনাৰ কোনোবা এটা অপশ্যনত তাৰমানে ফৰৱাৰ্ডিং বা ফৰৱাৰ্ডেড বুলি লেখা গৈছে তেতিয়াহ'লে কিন্তু আপুনি সঁচাকৈ টেনশ্যন ল'ব লগা কাৰণ কোনোবাই হয়তো আপোনাৰ কথা শুনিও থাকিব পাৰে আপোনাৰ মেছেজ হয়তো কোনোবাই পাবও পাৰে ঠিক আছে যদি তেনেকুৱা প্ৰব্লেম আপুনি দেখা পাইছে তেতিয়াহ'লে সেই বস্তুটো আপুনি মানে চেঞ্জ কৰিব কেনেকৈ ঠিক কৰিব কেনেকৈ তেতিয়াহ'লে শুনক আপুনি আপোনাৰ ডায়েল পেডখন এগেইন উলিয়াই ল'ব লাগিব এগেইন উলিয়াই লৈ পেলাই #002# এনেকৈ লিখি পেলাই মানে ডায়েল কৰি দিব লাগিব #002# এনেকৈ লিখি পেলাই ডায়েল কৰি দিয়াৰ পিছত আপুনি দেখা পাব যে MMI কোড ৰানিং এনেকৈ লেখা গৈছে আৰু তাৰে অলপ পিছত দেখা পাব যে কল ফৰৱাৰ্ডিং এণ্ড অল ছাৰ্ভিচেছ হেজ বিন ডিচেবল এনেকৈ লেখা গৈছে তাৰমানে আৰু তাৰপিছত আপোনাৰ মোবাইলটোত যদি কোনোবাই তাৰমানে কিবা তেনেকুৱা দুষ্ট চক্ৰই বা আপোনাৰ যদি কোনোবা বদমাছ বন্ধুই যদি কেনেকুৱা মানে প্ৰব্লেম কিবা ছিষ্টেম কৰি থৈ দিছে হেকিং চেকিং বা তেনেকুৱা টাইপ সেই বস্তুখিনি পূৰা কেঞ্চেল হৈ যাব আৰু তাৰপিছত পৰা আৰু আপুনি টেনশ্যন ল'ব লগা কাৰণ একো নাথাকে যদি মোৰ এই ভিডিঅ'টো ভাল লাগে লাইক কৰক আৰু শ্বেয়াৰ কৰক যাতে আৰু দুইজনে তাৰমানে এই নতুন কথাটো গম পায় আৰু মোৰ যদি এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰক এই চেনেলটোত মই আপোনালোকৰ কাৰণে এনেকুৱা ইণ্টাৰেষ্টিং টপিক আনিবৰ কাৰণে ট্ৰাই কৰি থাকিম চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ